নমস্কাৰ, মই দিব্যা আত্ৰেয়। অসমীয়া সাহিত্যৰ অপ্ৰতিদ্বন্দ্বী কথাশিল্পী হোমেন বৰগোহাঁই অসমীয়া সাহিত্য জগতৰ অন্যতম ভূতাতৰা। বৰগোহাঁইদেৱ আছিল একেধাৰে কবি, সাহিত্যিক, সাংবাদিক, গল্পকাৰ আৰু উপন্যাসিক। তেওঁ আছিল জ্ঞানৰ ভাণ্ডাৰ, এজন অদ্বিতীয় সমালোচক আৰু বুদ্ধিজীৱী। 2001 আৰু 2002 বৰ্ষত অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰা হোমেন বৰগোহাঁইদেৱৰ জন্ম হৈছিল 1932 চনৰ 7 ডিচেম্বৰত লখিমপুৰ জিলাৰ ঢকুৱাখানাত। তেখেতৰ স্বনামধন্য পিতৃ আছিল ইন্দ্ৰধৰ বৰগোহাঁই আৰু মাতৃ আইতা বৰগোহাঁই। দেশৰ কেঁচা মাটিৰ গোন্ধৰে আমোলমোল কলা চেতনাৰে বৰগোহাঁইদেৱে ডিব্ৰুগড় চৰকাৰী বালক বিদ্যালয়ত পঢ়ি 1950 চনত সেই বিদ্যালয়ৰ পৰাই মেট্ৰিক পাছ কৰে। কলেজীয়া শিক্ষাৰ বাবে গুৱাহাটীলৈ গৈ কটন কলেজত 1954 চনত ইংৰাজী বিষয়ক মূল বিষয় হিচাপে লৈ BA পাছ কৰে। 1955 চনত মাজুলীত উপপতি সমাহৰ্তা হিচাপে চাকৰি জীৱনৰ পাতনি মেলি 1960 চনলৈ সেই একে পদতে থাকে। 1960 চনৰ শেষৰ ফালে গোৱালপাৰাত মহকুমা পৰিকল্পনা বিষয়া হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। সেই একে পদতে 1965 চনৰ পৰা 1968 চনলৈকে যোৰহাট জিলাত থকাৰ পিছত 1968 চনত চৰকাৰী নীতি নিৰ্দেশনাত বিতুষ্ট হৈ চাকৰিৰ পৰা অব্যাহতি লয়। স্বাধীন চিতিয়া বৰগোহাঁইদেৱে 1968 চনতে নীলাচল কাকতৰ সম্পাদনাৰ দায়িত্বও লয়। নীলাচল কাকতৰ সম্পাদনাই তেওঁক বিশিষ্ট বুদ্ধিজীৱী হিচাপে প্ৰতিষ্ঠিত কৰে। বৰগোহাঁইদেৱ সাংবাদিক জীৱনত বহু কাকত আলোচনীৰ লগত জড়িত থাকিল যদিও জীৱনৰ শেষ দিনলৈকে বৰ্তমানে প্ৰচলিত নিয়মীয়া বাৰ্তা নামৰ কাকতখনৰ মুখ্য সম্পাদকৰ দায়িত্ব পালন কৰে। তেখেতে যেনেকৈ বিভিন্ন বিষয়ত দৰ্শনৰ তত্ত্ব ব্যাখ্যা কৰিছিল, তেনেকৈ তেখেতৰ জীৱন যাত্ৰাৰ সৃষ্টি হৈছিল বিভিন্ন দৰ্শনৰ আধাৰত। দূৰদৰ্শন যুগে প্ৰচাৰিত কথাবাৰ্তা নামৰ অনুষ্ঠানটোত সেইজন নমস্য ব্যক্তিৰ মহানতা, বাকপটুতা আৰু পাণ্ডিত্য গুঞ্জিদৰে প্ৰকাশ পাইছিল। তাৰ জৰিয়তে তেখেত অসমৰ আপোন মানুহৰ উপৰিও সৰ্বভাৰতীয় পৰ্যায়ত উজ্বলি উঠিছিল। বৰগোহাঁইদেৱে অসমীয়া সাহিত্যলৈ যি অৱদান আগবঢ়াই গ'ল, সেয়া আমাৰ বাবে গৌৰৱ। তেখেতৰ অন্যতম উপন্যাস সুবালা, কুশীলৱ, ত্ৰান্ত্ৰিক, পিতাপুত্ৰ, হালধীয়া চৰাই বাওধান খায়, সাউদৰ পুতেকে নাও মেলি যায় ইত্যাদি। গল্প সংকলন হৈছে বিভিন্ন নৰক, প্ৰেম আৰু মৃত্যুৰ কাৰণে, অস্তিত্বৰ জ্যোতিময় চেতনা, গল্প আৰু নক্সা ইত্যাদি। ইয়াৰ উপৰিও আত্মানুসন্ধান আৰু মোৰ সাংবাদিক জীৱন নামৰ দুখন আত্মজীৱনী লিখে। তেওঁৰ একমাত্ৰ কবিতা পুথি হৈছে হৈমন্তী। পিতাপুত্ৰ উপন্যাসৰ বাবে 1976 চনত অসম প্ৰকাশন পৰিষদৰ বঁটা, 1978 চনত সাহিত্য একাডেমী বঁটা আৰু 1992 চনত অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে। তদুপৰি তেখেতৰ সম্পাদিত এলানি গ্ৰন্থইও অসমীয়া সাহিত্যৰ ভঁৰাললৈ উল্লেখযোগ্য অৱদান আগবঢ়ায়। গভীৰ জাতীয় দায়বদ্ধতাৰে তেওঁৰ নেতৃত্বত অসম সাহিত্য সভাই প্ৰকাশ কৰা সুবৃহৎ অসমীয়া বিশ্বকোষ তেখেতৰ জীৱনৰ অন্যতম কীৰ্তি। অসমৰ এগৰাকী সুসাহিত্যিক নিৰুপমা বৰগোহাঁই আছিল তেখেতৰ পত্নী। যোৱা 2021 চনৰ 12 মে তাৰিখে পত্নীসহ 2 পুত্ৰ অনিন্দ বৰগোহাঁই আৰু প্ৰদীপ্ত বৰগোহাঁইক এৰি আমাৰ মাজৰ পৰা চিৰবিদায় লয়। অসমীয়া জনজীৱনত আৰু অসমীয়া সাহিত্য জগতত বৰগোহাঁইদেৱ সদায় প্ৰাতস্মৰণীয় হৈ থাকিব।